নমস্কাৰ ৰুমিছ ফেমিলি কিটচেনলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি আজি নাৰিকলৰ চিৰা বনোৱাৰ কাৰণে এটা গোটা নাৰিকল বাকলি এৰাই ল'ম। এতিয়া বাকলিবিলাক এৰা হৈ গৈছে। এতিয়া নাৰিকলটো ফাটাই সৰু সৰু টুকুৰা কৰি ল'ম। আজি আমি নাৰিকলৰ চিৰা বনাম। তাৰ কাৰণে নাৰিকলখিনি এনেকৈ সৰু সৰুকৈ বাকলি এৰাই কাটি লৈছোঁ। এতিয়া এনেকৈ ৰুকিম। এই চাটনি কৰা ৰুকনিখনত ৰুকি ল'ম। এতিয়া আমাৰ গোটেইখিনি নাৰিকল ৰুকা হৈ গ'ল। এনেকৈ চাটনি কৰা ৰুকনিখনত এনেকৈ ৰুকি লৈছোঁ। এতিয়া আমি নাৰিকল চিৰা বনোৱাৰ কাৰণে এক বাতি চেনি লৈছোঁ। এতিয়া চেনি বাতি কেৰাহীত দি দিছোঁ। এতিয়া আমি চেনি চিৰাপ বনাই ল'ম। এক বাতি পানী দি দিছোঁ। এতিয়া আমাৰ চেনিৰ চিৰাপখিনি হৈ গ'ল। নাৰিকলখিনি দি দিম। আৰু এনেকৈ আমাৰ নাৰিকলৰ চিৰাখিনি 10 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া চিৰাখিনি হৈ গ'ল। এনেকৈ কেৰাহীতে অলপ টাইম ঠাণ্ডা হ'বলৈ দিম। এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এতিয়া মোৰ নাৰিকলৰ চিৰাখিনি ঠাণ্ডা হৈ গ'ল। দেখিছেনে কি জৰ্জৰীয়া হৈছে, একদম জৰ্জৰীয়া হৈছে। এতিয়া এখন কাঁহীত নমাই ল'ম। এতিয়া এই চিৰাখিনি মুড়িৰ লগতো খাব পাৰি বা চাহৰ লগতো খাব পাৰি। যিকোনো মানে কি বনালে আৰু খাব পাৰি, চাহ বা গাখীৰ এনেকৈ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। মই নাৰিকলৰ চিৰাখিনি এনেকুৱা এটা কাঁচৰ বটলত ভৰাই থৈ দিম। মাত্ৰ এটা নাৰিকলৰ চিৰা পূৰা এবটল হৈ গ'ল।